বন্ধুসকল সৰু এটা আপোনালোকক ৰিকুৱেষ্ট কৰিম, আপোনালোকে যদি মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰক, লগতে বেল বটনটো ক্লিক কৰক আৰু লাইক কৰক। থেংক ইউ। আৰক্ষীৰ তীব্ৰ ক্ষোভ ৰাইজৰ। সোণাপুৰত কবৰ খান্দি উদ্ধাৰ যুৱতীৰ মৃতদেহ, হত্যাৰ সন্দেহত আৰক্ষী প্ৰশাসনে খান্দি উলিয়ালে মৃতদেহ। 7 দিন পূৰ্বে জানাজা সম্পন্ন কৰা হৈছিল যুৱতীগৰাকীৰ। আৰু আজি মহাশিৱৰাত্ৰি, দেশজুৰি দেৱাদিদেৱ মহাদেৱৰ পূজা অৰ্চনা। শিৱসাগৰত আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱ, আলি আই লৃগাঙক লৈ উখল মাখল পৰিৱেশ, গুমৰাগৰ চন্দত মতলীয়া ডেকা গাভৰু। নমস্কাৰ, গুৱাহাটী লাইভলৈ আপোনালোকক স্বাগতম। ষ্টুডিঅ'ত মই বনদীপ গোস্বামী। গোলাঘাটৰ লক্ষীবাৰীত সংঘটিত হৈছে এটি চাঞ্চল্যকৰ হত্যাকাণ্ড। নিজ গৃহতে বৃদ্ধ দম্পতীক হত্যা কৰি উধাও হ'ল দুৰ্বৃত্ত। হত্যাৰ পূৰ্বে বৃদ্ধ দম্পতীৰ আতিথ্যত চাহো খাইছিল ঘাতকে। দীৰ্ঘদিনে এই দম্পতীয়ে বাস কৰিছিল অকলে। 4 বছৰ পূৰ্বে এই ঠাইতে সংঘটিত হৈছিল অনুৰূপ ঘটনা। আৰক্ষী ইতিমধ্যে আৰম্ভ কৰিছে এই ঘটনাৰ জোৰদাৰ তদন্ত। গোলাঘাটত চাঞ্চল্যকৰ হত্যাকাণ্ড। বৃদ্ধ দম্পতীক নিজ গৃহত হত্যা কৰি উধাও ঘাতকৰ দল। হত্যাৰ পূৰ্বে বৃদ্ধ দম্পতীৰ আতিথ্যত চাহ খাইছিল ঘাতকে। ঘটনাৰ স্থান গোলাঘাট জামুগুৰিৰ লক্ষীবাৰী। সময় মঙলবাৰৰ নিশা। লক্ষীবাৰী বৰজানৰ এই ঘৰটোৰ আৱাসী 60 বছৰীয়া পোনা দত্ত আৰু তেখেতৰ পত্নী 56 বছৰীয়া দীপালী দত্ত। 5 গৰাকী জীয়ৰীক বিয়া দিয়াৰ পিছত এই ঘৰটোত অকলে আছিল বৃদ্ধ দম্পতী। কিন্তু মঙলবাৰে নিশা সংঘটিত হৈ গ'ল এক চাঞ্চল্যকৰ হত্যাকাণ্ড। ঘৰৰ ভিতৰত ডিঙিত তাৰে ঘপিয়াই ঘাতকে হত্যা কৰিলে পোনা দত্তক। এয়া চাওক, ঘৰটোৰ ভিতৰত চৌপাশে কেৱল তেজৰ চেকুৰা। ঘাতক বাহিনীৰ আক্ৰমণৰ পৰা প্ৰাণ ৰক্ষা কৰি পলায়ন কৰিছিল পোনা দত্তৰ পত্নী দীপালী দত্তই। কিন্তু খেদি খেদি ঘাতকে পদূলি মূৰত হত্যা কৰিলে দীপালী দত্তক। তেজেৰে তুমুৰলি হৈ দীপালী দত্তৰ নিথৰ দেহ এইদৰে পৰি থাকিল জপনামুখত। কিন্তু এই হত্যাৰ আঁৰত কোন? আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য। এয়া চাওক, উন্মুক্ত আছিল ঘৰৰ দুৱাৰ। ভিতৰত আলহীলৈ বুলি চাহ বিস্কুটো যাচিছিল বৃদ্ধ দম্পতী পোনা দত্ত আৰু দীপালী দত্তই। কাষত আন এটা বাতিত অলপ চাহ। অৰ্থাৎ হত্যাকাৰীৰ সৈতে সুসম্পৰ্ক আছিল এই দুৰ্ভগীয়া পৰিয়ালটোৰ। কাৰণ ঘৰৰ আচবাব আৰু বাকচবোৰ সম্পূৰ্ণ অক্ষত অৱস্থাত আছে। আৰক্ষীৰ সন্দেহ এয়া সম্পত্তি কেন্দ্ৰিক বিবাদৰ কৰুণ পৰিণাম। তেওঁলোকে ঘৰুৱা খেজ হ'ব, কোনোবা নিজৰ আত্মীয় কৰিছে, কিয়নো দৰ্জা চৰ্জা ভাঙাৰ একো চিন নাই। আৰু দুটা ডেড বডি দুফালে পৰি আছে। এটা পদূলি তিৰোতাগৰাকী পদূলি মুখত পৰি আছে আৰু পুৰুষজন ঘৰৰ ভিতৰত পৰি আছে। কোনো বাকচ টাকচ ভাঙাৰ কোনো চিন মোকাম নাই। কিন্তু আৰক্ষীৰ সন্দেহক আৰু অধিক সন্দিহান কৰি তুলিছে পোনা দত্ত আৰু দীপালী দত্তৰ এইগৰাকী জীয়ৰীৰ ভাষ্যই। কাৰণ নিশা 9 বজাত মাতৃলৈ ফোন কৰোতে দীপালী দত্তই ভয়ে ভয়ে দুআষাৰ কথা কৈ ফোনৰ সংযোগ বিচ্ছিন্ন কৰিছিল। মই সদায় ৰাতি মালে ফোন কৰোঁ, কালি ৰাতিও 9টা বজাত কোনোবা আছে নেকি? এবাৰ এবাৰ নাই কৈছে, মই কৈছো অ মা ভণ্টি আছে নেকি? কোনো নাই দেউতা ওলে। মায়ে ফোনটো কাটি ধৰিলে। মায়ে ভয়ে ভয়ে ফোনটোৰ কথা কৈছে কালি। তেন্তে কোন এই হত্যাকাৰী? আৰক্ষীৰ ক্লু নষ্ট কৰিবলৈ মৃতদেহৰ কাষত এখন দাহ পেলাই থৈ গৈছে হত্যাকাৰীয়ে। কিন্তু স্থানীয় লোকৰ ভাষ্যই এই ঘটনাক আৰু অধিক ৰহস্যঘন কৰি তুলিছে। কাৰণ জামুগুৰিৰ লক্ষীবাৰীৰ এই অঞ্চলত 4 বছৰ পূৰ্বেও অনুৰূপ ঘটনা সংঘটিত হৈছিল। এক বৃদ্ধ দম্পতীক অচিন ঘাতকে এইদৰে কৰিছিল হত্যা। কিন্তু তাৰ কোনো সূত্ৰ উলিয়াব নোৱাৰিলে আৰক্ষীয়ে। আজি আমাৰ 4 বছৰৰ আগত এটা ঘটনা হৈ শেষ কৰিলে। তাৰ পাছত
আমি তাৰ কোনো মানে সদুত্তৰ আজিলৈকে নাপালোঁ। মানে সন্দেহ হৈ গৈছে এতিয়া আজিৰ যিটো কাণ্ড এইটো এটা বৰ অসম্ভৱ, বৰ অশোভনীয়, ন্যায় লাগে আৰু একদম তদন্ত মানে উচিত তদন্ত হ'ব লাগিব। এই ঘটনাৰ পিছত গোলাঘাট আৰক্ষীয়ে তদন্তৰ গতি ক্ষিপ্ৰতৰ কৰি তুলিছে। ইতিমধ্যে ফিংগাৰপ্ৰিণ্ট সংগ্ৰহ কৰা হৈছে ঘটনাস্থলীৰ পৰা। আৰক্ষীৰ দাবী অচিৰেই জালত পৰিব হত্যাকাৰী।